হেল্ল' ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি এটা বেলেগ এটা কণ্টেণ্টত আহিছোঁ আমি, আৰু কণ্টেণ্টটো মানে অলপ বেলেগেই হ'ব। তো আজি আপোনালোকৰ একেবাৰে বেলেগ কণ্টেণ্ট এটা লৈ আহিছোঁ, আৰু কণ্টেণ্টটোৰ মালিক আজি আমাৰ এইজন ব্যক্তি। তো এইজন ব্যক্তি মই চিনাকি কৰি দিওঁ, আমাৰ তালুকদাৰ ছাৰ। তো আমাৰ তালুকদাৰ ছাৰে তাৰমানে এনেকুৱা এটা কথা ভাবিছে, যিটো কথা মানে এতিয়া মানে আপোনালোকে হয়তো ল'বও পাৰে নল'বও পাৰে, আপোনালোকৰ কথা। কিন্তু মই আপোনালোকক আজি ভিডিঅ'ত এটা দেখাই দিম। আজি মানে আজি বুলি নহয়, তালুৰ গাড়ীখন মানে বেচাৰ কথা আছে। তো এখনেই গাড়ী, টেম্পু গাড়ীখন, কমাৰ্চিয়েল গাড়ী, BS6ৰ গাড়ী হয়। তো তালুৰা গাড়ীখন এনে কিমান মানত বেচবা? 2,80,000। 2,80,000। ঠিক আছে, হয়তো মোৰ ভিডিঅ' চাই কিনে যদি আহে হয়তো অলপ ডিছকাউণ্ট হ'ব না? অলপ ডিছকাউণ্ট হ'ব ন? তো 2,80,000 বুলি কৈছি, কিন্তু মানে BS6ৰ গাড়ী যদি মোৰ ভিডিঅ' চাই কিনে যদি কণ্টেক্ট যদি কৰে তেনেহ'লে আৰু ডিছকাউণ্ট হৈ যাব। এনে এখনৰ নেকেট দাম এনে কিমান পৰে? 6,80,000। তো ভাবি চাওক, 6,80,000 টকা এটা নেকেট দাম, কমাৰ্চিয়েল। আৰু কেইবছৰমান হৈছে? এইটো মোৰ 3 বছৰ 5 মাহ। হে? 3 3 বছৰ 5 বছৰ 5 মাহ। ধৰ 3 বছৰ 5 মাহ হৈছে গাড়ীখন, আৰু বঢ়িয়া মানে ফেণ্টাষ্টিক চলাই আছে গাড়ীখনৰ, একো প্ৰব্লেমে নাই এতিয়ালৈকে। কিন্তু তেখেতে মানে এখন গাড়ী এতিয়া বেচাৰ মাথা মাৰি আছে। তো এইফালে আমাৰ কোনোবাই বহি আছে গাড়ীখনত, আৰু গাড়ীখনত আপোনালোকে চাব পাৰে পুৰা টিপটপ কণ্ডিশ্যন গাড়ীখন। গাড়ীখনৰ কিস্তি নাই ন? গাড়ীখনতো কিস্তি নাই আৰু চব চেছ ন? মানে গাড়ীখনৰ কাগজ পত্ৰ চব অ'কে আছে? নতুন কাগজ অ'কে। চাৰ্ভিচিং চব কৰাই আছে ন? ঠিক আছে। এক্সপেট টায়াৰ আছে, ৰেঞ্জ আছে, এইটো আপোনাৰ জেক আছে, গোটা মখা আছে ন? বডিৰ কাঠ আছে, বডিৰ কাঠ চাঠ গোটা মখা আছে। আৰু এই বডিটো মানে আল্টিমেটলি বনাই লৈছে। মই নিজে বনাইছোঁ। বডিটো বনাওঁতে কিমান মান গেছি পইচা? 16,900। 16,900 টকা অকল ৰেলিঙত? অকল এইখিনি হাততে মানে 16,900 টকা গেছি গাড়ীখনৰ। মজবুত বনাইছোঁ, মজবুত পুৰা হেভি বনাইছে। আপোনালোকে মই দেখাই দি আছোঁ দূৰৰ পৰা। আৰু গাড়ীখন কিহৰ আছিল এইটো? MC চিৰিজ, বাজাজৰ গাড়ী হয় এখন। আৰু বাজাজৰ গাড়ী হিচাপে মানে বঢ়িয়া টিপটপ হৈ আছে গাড়ীখন, আপোনালোকে চাব পাৰে। মই ধুনীয়াকৈ দেখাই দিম। গাড়ীখনৰ একবাৰ ভিতৰত সোমাই চাব বোলো। গাড়ীখনৰ একবাৰ ভিতৰত সোমাই চালোঁ, আৰু বঢ়িয়া টিপটপ কণ্ডিশ্যন চাব পাৰে আপোনালোকে। ক্লাছ চাছ আৰু এইবিলাক চাওক, লাইট চাইট চব গোটাই নিয়ে ইয়াতে আছে। আৰু ইয়াতে মিটাৰ চিটাৰ গোটাই মানে টিপটপ হৈ আছে একদম। গাড়ীখন মানে ধুনীয়া হৈ আছে, মানে একদম টিপটপ কণ্ডিশ্যন। আৰু গাড়ী পিছফালে গ্লাছ চাছ আছে। তো আপোনালোকে চাব পাৰে গাড়ীখন। আৰু গাড়ীখন মানে 2,80,000 বুলি কৈছি, কিন্তু মোৰ ভিডিঅ' চাই কিনে যদি আহে মই তালু ছাৰৰ নাম্বাৰটো দি দিম স্ক্ৰীণত। আপোনালোকে তেখেতক কণ্টেক্ট কৰিব যদি আপোনালোকক যদি কমাৰ্চিয়েল ছেকেণ্ড হেণ্ড গাড়ী যদি লাগে। তো আৰু আপোনালোকে আৰু অলপ নহয় ভালেখিনি ডিছকাউণ্ট কৰি দিব। তো গতিকে গাড়ীখন একবাৰ মই আপোনালোকক ধুনীয়াকৈ দেখাই দিওঁ। তো গোটেইখিনি কথা বুজাই ক'লে গাড়ীখনত A to Z বস্তু চব গোটেইখিনি আছে, আৰু একো অভাৱ নাই গাড়ীখনৰ। পূৰা টিপটপ কালাৰ চালাৰ কি মজা হৈছে, মানে একো মানে দাগি নাই গাড়ীখনত, মানে পূৰা টিপটপ কণ্ডিশ্যন। তো গতিকে আপোনালোকে আহক, যদি মই পচন্দ লাগিছে গাড়ীখন মই একবাৰ ধুনীয়াকৈ মই অলপ দূৰৰ পৰা ৰিভিউ কৰি দেখাই দি আছোঁ আপোনালোকক। তো চাব। গাড়ীখন আপোনালোকক মই দেখাই দিলোঁ। গাড়ীখন এখন চাব পাৰে, গোটেইখিনি মই ৰিভিউ দেখাই দিলোঁ। বাজাজ মেক্সিমাৰ গাড়ী হয়, BS6ৰ, বঢ়িয়া টিপটপ কণ্ডিশ্যনত চলি আছে। আৰু এখেত হৈছে মালিক। তো পূৰা ডিছকাউণ্ট কৰি দিবা ন? ডিছকাউণ্ট দি দিবা। মানে আপোনাৰ স্ক্ৰীণত তোমাৰ নাম্বাৰটো দি দিম মই এতিয়া। পূৰা ডিছকাউণ্ট দি দিবা। গাড়ীটো পূৰা অ'কে আছে ন? টিপটপ অ'কে আছে ন? তো আহক, ভিডিঅ'টো চাই যদি আহে আপোনালোকে আৰু ডিছকাউণ্ট পাই যাব। গতিকে আজিৰ কণ্টেণ্টটো ইমান এটা খাছ নাছিল, তথাপিও এটা নৰ্মেল ভিডিঅ' এটা বনাই দিলোঁ আপোনালোকৰ কাৰণে। যদি আপোনালোকে ভাল লাগে তেনেহ'লে আহি যাব, নাম্বাৰটো দি দিছোঁ। তো আজিকালি ভিডিঅ'টো ইমানে। বাই বাই।